নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব জাৰ্নি ইউটিউব চেনেলটোলৈ। জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈকে পালন কৰা যিবোৰ গুৰুত্বপূৰ্ণ দিৱস আছে সেই বিষয়ে আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম। ইয়াৰ এটা আগৰ ভিডিঅ'ত জানুৱাৰীৰ পৰা জুন মাহলৈকে পালন কৰা অতি গুৰুত্বপূৰ্ণ দিৱসসমূহৰ বিষয়ে এটা ভিডিঅ'ত আলোচনা কৰা হৈছিলে। যিসকল বন্ধু বান্ধৱীয়ে চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাই ল'ব। তেন্তে আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, বিশ্ব জনসংখ্যা দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, 11 জুলাই তাৰিখে। বন্ধু বান্ধৱীসকল, ৱৰ্ল্ড পপুলেশ্যন ডে ই এটা বাৰ্ষিক অনুষ্ঠান। ইয়াৰ মূল উদ্দেশ্য আছিলে বিশ্ব জনসংখ্যাৰ বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। 1989 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ গভৰ্নিং কাউন্সিলে এই দিৱস ঘোষণা কৰে আৰু 1987 চনৰ 11 জুলাইত 5 বিলিয়ন দিৱসৰ জনস্বাৰ্থৰ দ্বাৰা এই দিৱসটো অনুপ্ৰাণিত কৰিছিল। আপোনালোকক মই কিছুমান দিৱসৰ লগত জড়িত ইম্পৰ্টেণ্ট পইণ্টছ দি যাম, সেইটো আপোনালোকে নোট কৰি ল'ব। আমাৰ 2 নম্বৰটো প্ৰশ্ন হৈছে, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 29 আগষ্ট তাৰিখে। কিংবদন্তি হকী খেলুৱৈ ধ্যান চান্দৰ জন্মদিন 29 আগষ্টত ভাৰতীয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। হকী খেলুৱৈ ধ্যান চান্দে ভাৰতৰ হৈ 1928 চনত, 1932, 1936 চনত অলিম্পিকত সোণৰ পদক লাভ কৰিছিল আৰু 1926 চনৰ পৰা 1949 চনলৈকে তেওঁ 570টা গ'ল দিছিল। 3 নম্বৰটো প্ৰশ্ন, কি তাৰিখে শিক্ষক দিৱস পালন কৰা হয়? এইটো আমি সকলোৱে জানো, 5 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। 4 নম্বৰটো প্ৰশ্ন, বিশ্ব সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, 8 ছেপ্টেম্বৰ তাৰিখে। বন্ধু বান্ধৱীসকল, 1965 চনত 17 নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সংস্কৃতি সংস্থা ইউনেস্কোৱে 8 ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে। ইয়াৰ মূল উদ্দেশ্য কি আছিলে? ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰে। প্ৰত্যেক বছৰে আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ দিনা ইউনেস্কোৱে বিশ্ববাসীক সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ কথা মনত পেলাব বিচাৰে। এই দিৱস বিশ্বজুৰি পালন কৰা হয়। 5 নম্বৰটো প্ৰশ্ন, বিশ্ব অজন দিৱস কেতিয়া পালন কৰা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 16 ছেপ্টেম্বৰ তাৰিখে। অজন হৈছে আমাৰ বায়ুমণ্ডলৰ এটা লেয়াৰ, যিটো লেয়াৰ আমাক অতিবেঙুনীয়া ৰশ্মিক অজন হৈছে আমাৰ বায়ুমণ্ডলৰ এটা লেয়াৰ স্তৰ বুলি কোৱা হয়, যিটো স্তৰ আমাক অতি মাৰাত্মক অতিবেঙুনীয়া ৰশ্মিক আমাক ৰক্ষা কৰি থাকে অজন স্তৰে। গতিকে এই অজন স্তৰৰ উপকাৰিতাৰ বিষয়ে বিশ্ববাসীক জনাবৰ কাৰণে, মনত পেলাবৰ কাৰণে এই দিৱস পালন কৰা হয়। পিছতো প্ৰশ্ন, হিন্দী দিৱস কেতিয়া পালন কৰা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ ডি, 14 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। বন্ধু বান্ধৱীসকল, ইয়াৰ ইতিহাস যদি চাই, 1949 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সংবিধান প্ৰস্তাৱতা সমিতিয়ে দেৱনাগৰী লিপিৰে লিখা হিন্দীক ভাৰত চৰকাৰৰ চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়ে। 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধান গ্ৰহণ কৰাৰ লগে লগে হিন্দী ভাৰত চৰকাৰৰ অন্যতম চৰকাৰী ভাষা ৰূপে স্বীকৃতি লাভ কৰে। সেই তেতিয়াৰ পৰাই 14 ছেপ্টেম্বৰ দিনটো হিন্দী দিৱস হিচাপে পালন কৰি আছে। বৰ্তমান ভাৰতত 22টা সংবিধান স্বীকৃত ভাষা আছে, সেইবিলাক আপোনালোকে মনত ৰাখি যাব। 7 নম্বৰটো প্ৰশ্ন, কি তাৰিখে বিশ্ব ডাকঘৰ দিৱস পালন কৰা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 9 অক্টোবৰ তাৰিখে। 8 নম্বৰটো প্ৰশ্ন, বিশ্ব খাদ্য দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 16 অক্টোবৰ তাৰিখে। বন্ধু বান্ধৱীসকলে ছেপ্টেম্বৰ মাহৰ এটা দিৱস থাকি গৈছিল অতি গুৰুত্বপূৰ্ণ, সেইটো আছিলে অভিৰুচি দিৱস কেতিয়া পালন কৰা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 3 ছেপ্টেম্বৰ তাৰিখে। 3 ছেপ্টেম্বৰ অসম তথা অসমীয়াৰ বাবে এক গৌৰৱৰ দিন। 3 ছেপ্টেম্বৰৰ দিনটো প্ৰথম অসমীয়া অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন হয় আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰে এই দিনটোতেই সমগ্ৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।
1984 চনৰ পৰা সমগ্ৰ অসমজুৰি 3 ছেপ্টেম্বৰৰ দিনটোত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। 10 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় একতা দিৱস কি তাৰিখে পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, 20 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। 11 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? আৰু শুদ্ধ অপশ্যনটো হ'ব বি, 24 অক্টোবৰ তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘ দিৱস, ইউনাইটেড নেশ্যনছ ডে, ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন, অৰ্থাৎ 24 অক্টোবৰত পালন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1945 চনৰ 24 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। কিমান চনত? 1945 চনত। 13 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় সংহতি দিৱস কেতিয়া পালন কৰা হয়? 31 অক্টোবৰ তাৰিখে পালন কৰা হয়। পিছৰ প্ৰশ্ন, শিশু দিৱস কেতিয়া পালন কৰা হয়? সেইটো আমি সকলোৱে জানো, 14 নৱেম্বৰ তাৰিখে পালন কৰা হয়। 15 নম্বৰ প্ৰশ্ন, বিশ্ব আইন সেৱা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 9 নৱেম্বৰ তাৰিখে পালন কৰা হয়। পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় মৃগী দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 17 নৱেম্বৰ তাৰিখে পালন কৰা হয়। পিছৰ প্ৰশ্ন, বিশ্ব নাগৰিক দিৱস কি তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 19 নৱেম্বৰ তাৰিখে পালন কৰা হয়। 18 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক শিশু দিৱস কোনটো তাৰিখে পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, আমাৰ ভাৰতত শিশু দিৱস পালন কৰা হয় 14 নৱেম্বৰ তাৰিখে আৰু আন্তৰ্জাতিকভাৱে পালন কৰা হয় 20 নৱেম্বৰ তাৰিখে। এই হৈছে শুদ্ধ অপশ্যন। পিছৰ প্ৰশ্ন, বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 1 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 20 নম্বৰ প্ৰশ্ন, কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। পিছৰ প্ৰশ্ন, বিশ্ব প্ৰতিবন্ধী দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 3 ডিচেম্বৰ তাৰিখে। পিছৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় নৌ সেনা দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ, 4 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। বন্ধু-বান্ধৱীসকল, 1972 চনৰ মে' মাহত অনুষ্ঠিত হোৱা জ্যেষ্ঠ নৌ সেনা বিষয়া সন্মিলনত 1971 চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় নৌ সেনাৰ প্ৰচেষ্টা আৰু সাফল্যক স্বীকৃতি দিবলৈ 4 ডিচেম্বৰ তাৰিখত ভাৰতীয় নৌ সেনা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পিছৰ প্ৰশ্ন, আন্তৰ্জাতিক স্বেচ্ছাসেৱী দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 5 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 24 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় সেনাবাহিনী পতাকা দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 7 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 25 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক দুৰ্নীতি নিবাৰণ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 9 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 26 নম্বৰ প্ৰশ্ন, মানৱ অধিকাৰ দিৱস বা অসমত শ্বহীদ দিৱস পালন কৰা হয়। কেতিয়া এইটো পালন কৰা হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 10 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 27 নম্বৰ প্ৰশ্ন, পতাকা দিৱস বা শক্তি সংৰক্ষণ দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি, 14 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 28 নম্বৰ প্ৰশ্ন, সংখ্যালঘু অধিকাৰ দিৱস পালন কৰা হয় কেতিয়া? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ এ, 18 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। 29 নম্বৰ প্ৰশ্ন, কৃষক দিৱস কেতিয়া পালন কৰা হয়? বন্ধু-বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি, 23 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। বন্ধু-বান্ধৱীসকল, 23 ডিচেম্বৰৰ দিনটোক কৃষক দিৱস হিচাপে বাছনি কৰা হৈছিল কিয়নো সেই দিনটোত ভাৰতৰ 5ম প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্মদিন, যি এজন কৃষক নেতা আছিলে। সেইকাৰণে সেই দিনটোক কৃষক দিৱস হিচাপে পালন কৰা হয়।
শেষৰটো প্ৰশ্ন, অসম সাহিত্য সভা প্ৰতিষ্ঠা দিৱস কেতিয়া পালন কৰা হয়? বন্ধু বান্ধৱীসকল, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব আমাৰ বি ২৬ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। বন্ধু বান্ধৱীসকল, অসম সাহিত্য সভা জন্ম হৈছিল 1917 চনত। অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? যোৰহাটত আছে। যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। 1917 চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাৰ প্ৰথম অসমীয়া সাহিত্য সভা অনুষ্ঠিত কৰিছিল। সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই আৰু সম্পাদক কোন আছিলে? প্ৰতিষ্ঠাতা সভাৰ সম্পাদক শৰৎচন্দ্ৰ গোস্বামী আছিলে। আৰু 1920 চনৰ পৰা 1927 চনলৈকে তেখেতে আছিলে সম্পাদক। সেইবোৰ আপোনালোকে মনত ৰাখি যাব। বন্ধু বান্ধৱীসকল, প্ৰশ্নবোৰ কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। বহুত বহুত ধন্যবাদ।